স্বাগতম জানাইছোঁ আমাৰ জাগৰণ ইউটিউব চেনেললৈ। আমি জাগৰণ পৰিয়ালে বিগত সময়ত বিভিন্ন ধৰণৰ শিক্ষামূলক কাম কাজ কৰি আছোঁ আৰু এই কাম কাজৰ দ্বাৰা বিশেষকৈ আমি আমাৰ অঞ্চলৰ যিসকল ল'ৰা ছোৱালী আছে এইসমূহ ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব পাৰে সেই সম্পৰ্কে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ ছাত্ৰ ছাত্ৰী যাতে কিবা উপকাৰত আহে সেই সম্পৰ্কে আমি প্ৰয়াস কৰিছোঁ। বৰ্তমান দেখা গৈছে গোটেই ভাৰতবৰ্ষত যি কৰোণা ভাইৰাছে ভয়ংকৰ ৰূপ লৈ আছে এই সম্পৰ্কে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ নিৰ্দেশমৰ্মে গোটেই ভাৰতবৰ্ষত আমাৰ লকডাউনৰ জৰিয়তে আমাৰ যি ব্যৱস্থা কৰিছে সেয়া আমি সকলোৱে মানি আছোঁ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা অসুবিধা হৈছে কি বিদ্যালয়সমূহ বন্ধ হৈ আছে। বিশেষকৈ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অহা বছৰ যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হৈ আছে, গতিকে সিহঁতৰ বিশেষকৈ প্ৰব্লেম হৈ আছে, অসুবিধা হৈ আছে। এই সম্পৰ্কে আমি জাগৰণ পৰিয়ালে অনাগত দিনত আমি অনলাইনৰ জৰিয়তে আমি সিহঁতৰ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি ইংৰাজী, অংক, বিজ্ঞান আৰু বাকী বিষয়সমূহত আমি বিষয় শিক্ষকসকলৰ জৰিয়তে সিহঁতৰ দ্বাৰা আমি পাঠদান দিয়াৰ ব্যৱস্থা কৰিবলৈ ওলাইছোঁ আৰু আজিৰ পৰা হয়তো আমি নিয়মীয়াকৈ প্ৰতিদিনে আমি 2-3টা ভিডিঅ' জৰিয়তে আমি সিহঁতৰ অনলাইনত আমি পাঠদান দিম বা দিয়াৰ ব্যৱস্থা কৰিম। এই সম্পৰ্কে আমি আজিৰ যি আমাৰ জাগৰণৰ যি আমাৰ ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি আৰু আমাৰ কিছুমান ফেচবুক পেজ আছে, আমাৰ জাগৰণ পেজ আছে, এই পেজসমূহত আপোনালোকে সকলোৱে জইন কৰিব। আপোনালোকৰ ল'ৰা ছোৱালীসমূহক পাৰিলে এইটো সময়ত আপোনালোকে এইখিনি সময়ত মোবাইল লাগিলে দি যাতে সিহঁতে কিবা এটা কামত আহে এই সম্পৰ্কে আপোনালোকে অলপ নজৰ ৰাখিব। আৰু আজিৰ যিখন আমাৰ জাগৰণৰ যি আমি অনলাইন ক্লাছ সেয়া আমি ইতিমধ্যে আৰম্ভ কৰিব গৈ আছোঁ। তাৰে ভিতৰত আজি আমি আমাৰ মঞ্চত আমি জাগৰণৰ সন্মানীয় সভাপতি ফকৰুদ্দিন ছাৰ তথা জাগৰণৰ সভাপতি তথা আমাৰ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয় শিক্ষক তেখেতক আমি আমাৰ মাজত নমস্কাৰ। আমাৰ জাগৰণ পৰিয়ালক আমি ধন্যবাদ জনাইছোঁ। আমাৰ জাগৰণৰ সম্পাদকে কৈছে যে এইটো সময়ত যে ল'ৰা ছোৱালীবিলাকে ঘৰতে আছে, স্কুল কলেজ বন্ধ হৈ আছে, গতিকে স্কুল কলেজ বন্ধৰ সময়ত জাগৰণ পৰিয়ালে এটা ব্যতিক্ৰমমুখী এটা প্ৰচেষ্টা হাতত লৈছে, যিটো অনলাইন ক্লাছ। এই অনলাইন ক্লাছত মই ব্যক্তিগতভাৱে জাগৰণৰ সভাপতি হিচাপে ব্যক্তিগতভাৱে জাগৰণৰ সমূহ পৰিয়ালবৰ্গলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি অনলাইনৰ ক্লাছৰ জৰিয়তে মই সমূহ অভিভাৱকসকল তথা পিতৃ মাতৃসকলক আহ্বান জনাম যে তেখেতসকলে যাতে জাগৰণ